নীলোৎপলক যোনজন মানুহে ডাঙৰ বোল্ডাৰ দি পুৰা মাথাটো স্মেছ কৰি দিছিলে সেই অকিউজজনৰ আগেইনষ্টত তিনিটা সাক্ষীয়ে ক্লিয়াৰলি কৈছিলে কি ডাঙৰ বোল্ডাৰ দি পিনে মাথাত তাক পুৰা হিজ ফেচ ৱাজ লাইক মিউটিলেটেড পুৰা স্মেছ কৰি দিছিলে হেড এণ্ড ফেচ সেই ৰূপ সিং ক্ৰ'ৰ আগেইনষ্টত তিনিটা সাক্ষীও আছিলে আৰু তাৰ পৰা দুটা সাক্ষী আই উইটনেছো আছিলে তো আই উইটনেছ থকা পিছত সেই বোল্ডাৰটো ৰিট্ৰিভো কৰা হৈছিলে সেই বোল্ডাৰটোত ব্লাড ষ্টেইনছো পাইছিলে সেই ব্লাড ষ্টেইনখিনি মেটছো কৰা হৈছিলে ভিক্টিমছৰ লগত তো আমাৰ এইটো কেছৰ SPPয়ে আজিও কোৰ্টত আপিল কৰিছিলে জাজৰ আগত কি এটলিষ্ট দুজনৰ ডেথ চেণ্টেন্স হ'ব লাগে এটা আলফাজোছ তিমুং আৰু এটা ৰূপ সিং ক্ৰ' চ' অন হোৱাট গ্ৰাউণ্ডছ সিহঁতক যে ছেম পানিছমেণ্টটো যে দিলে লাইফ ইমপ্ৰিজনমেণ্টে যে দিলে সেইটো অন হোৱাট গ্ৰাউণ্ডছ ময়ো এনেকুৱা নহয় কিয় কাৰোবাক মাৰিয়ে শান্তি পাম বাট দেন what kind of a justice is this য'ত আই উইটনেছেছো আছে আৰু এনেকুৱা এটা মানুহক বচাই আপুনি কৰিব কি যোনে ইমান ব্ৰুটেলি ইন'চেণ্ট মানুহ এটাক মাৰিছে তাক আপুনি বচাই কি কৰিব আৰু আমিও জানো কি লাইফ ইমপ্ৰিজনমেণ্ট পালেও সেইটো গৈ পিনে পিছত কমি যায় সেই শাস্তিটো কমি যায় লাইফটো গৈ পিনে লাইফ ইমপ্ৰিজনমেণ্ট আনটিল ডেথ নহয়গৈ বাট এটলিষ্ট যদি তেওঁক ডেথ পেনাল্টি দিলে হয় ডেথ পেনাল্টিটো গৈ যেতিয়া লাইফ ইমপ্ৰিজনমেণ্ট হয় তেতিয়া আনটিল ডেথ লাইফ ইমপ্ৰিজনমেণ্ট হয় চ' সেইটোতো তেতিয়া আমি এটা চিয়ৰিটি এটা এচিয়ৰেঞ্চ পাব পাৰোঁ কি লাইফ ইমপ্ৰিজনমেণ্ট পাইছে মানে লাইফে হ'ব চ' সেইটো নাই চ' মই নিজকে আৰু আংকল আণ্টিহঁতক এইটোৱে কৈ পিনে আমি নিজকে আকৌ এইটোকৈ কনচল কৰিম যে দ্য ফাইট ইজ নট য়েট অ'ভাৰ চ' যোনটো জাষ্টিচ আমি ছেশ্যন কোৰ্টত নাপালোঁ আই হোপ আমি সেইটো হাই কোৰ্টত পাওঁ So yeah, for us the fight still continues. এইখিনি আপোনালোকে এইখিনি জানে জাষ্ট ডেট মানে এই ডিলেটো এই 8 বছৰৰ ডিলেটোৱে বহুত প্ৰব্লেম কৰি দিলে এতিয়া হাই কোৰ্টত উই হোপ কি সেই ডিলেটো যাতে নহয় আৰু দেবেন দত্তৰ কেছটোত যদি 3 মাহতে ট্ৰায়েল খতম হ'ব পাৰে নীলোৎপল অভিজিতৰ কেছটো কিয় 8 বছৰ লাগিলে আৰু সেইটো হাই কোৰ্টত যাতে ৰিপিট নহয় এণ্ড ইফ ডেট ইজ দ্য ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ তো এইটো কেছ কিয় ৰেয়াৰ নহয় ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কিয় নহয় যোনটো গ্ৰাউণ্ডজতে আজি জাজে কৈছে যে ডেথ চেণ্টেন্স সেইকাৰণে দিয়া নহ'লে চ' সেইটো আই হোপ এই বস্তুটো চেঞ্জ হয় আৰু হাই কোৰ্টত আমি একচুৱেল ট্ৰু জাষ্টিচটো যাতে পাওঁ